নমস্কাৰ শ্ৰোতাসকল, মই আৰজে বিক্ৰম। আপুনি শুনি আছে প্ৰিয় অনুষ্ঠান আপকি ফৰমাইছ। আজি আমি কথা পাতিম নতুনকৈ বিয়া হোৱা দাম্পতীসকলৰ লগত। আহকচোন, প্ৰথম কল কোনে কৰিছে? হেল্ল', হয় বিক্ৰম দা। হয়, ক'বচোন আপোনাৰ নাম আৰু ঠিকনা। মই ৰাজু। মোৰ ফোনৰ মাতটো ঠিকে আহিছেনে? মানে মই বিচনা তলৰ পৰা কৈ আছো। তুমি নতুনকৈ বিয়া পাতিছা, বিচনা ওপৰত থকা কথা তলত কিয় আছা? সেইটোৱেটো প্ৰব্লেম। বিয়াটো হৈ গ'ল, কিন্তু মোৰ ৰোমেন্সৰ টেপ ৰেকৰ্ডাৰটোৱে কাম নকৰে। যোৱা ৰাতি মই ধুনীয়াকৈ ফুল এটা লৈ ৰুমৰ ডিম লাইটটো জ্বলাই তাইৰ হাতত হাতখন থৈ ক'লো, পূজা, আজি আমাৰ প্ৰথম নিশা। ৱাহ, বৰ ৰোমেণ্টিক দৃশ্য। তাৰপিছত কি হ'ল ৰাজু? তাৰপিছত তাই ইমান লাজ পালে, জোৰকৈ হাত দুখন জোকাৰি চিঞৰি উঠিলে। মই ইমান লাজ লগা কথা শুনিব নোৱাৰো নহয়, এই বুলি কৈ মুখখন গাৰুৰ ভিতৰত গুজি থলে। এতিয়া কওকচোন, পাছৱৰ্ড নোহোৱাকৈ মই লক খুলিম কেনেকৈ? হয় ৰাজু, নতুনকৈ বিয়া হোৱা ছোৱালীবোৰ অলপমান লাজুকী আৰু সংকোচী হয়। আপুনি ধৈৰ্য ধৰিব লাগিব। ধৈৰ্যইটো নাই। আজি ৰাতিপুৱা ভাবিলো তাইক অলপ ষ্ট্ৰেইট কাট ৰোমাঞ্চ কৰোঁ। পিছফালৰ পৰা গৈ মই ধুনীয়াকৈ খাবতে ধৰিলোঁ। তাই লাজতে কেঁচা জলকীয়াৰ পেষ্টটো মুখত মোহাৰি দিলে আৰু কয়, হে, ডাঙৰে দেখিলে কি ভাবিব? আৰু ঘৰত আমি দুজনৰ বাহিৰে কোনোৱেই নাই। ৱাহ ৰাজুজী, আপোনাৰ ৰোমেন্সৰ চেষ্টা কিন্তু একদমেই কৌতুকপূৰ্ণ। বাৰু কওকচোন, আজি আপুনি কি গান শুনিব বিচাৰিছে আৰু কাৰ নামত ডেডিকেট কৰিব? গানটো মোৰ লাজকী ঘৈণী পূজাৰ নামত ডেডিকেট কৰিব বিচাৰোঁ। ৱাহ, কি গান বজাম কওক? বজাই দিয়ক। ছুনে না দুংগি, হাত না লগানে দুংগি। আৰু গানটো বাজি থকাৰ মাজতে লাজ ভঙাৰ কিবা চিৰাপ টনিক আছে যদি জনাই দিব। ধন্যবাদ ৰাজুজী। আপোনাৰ নামত আপোনাৰ প্ৰিয় গান আপোনাৰ প্ৰিয় মানুহজনলৈ শুনক।